আছে নিশ্চয়। আজি আপোনালোকক লৈ আহিছোঁ এটা মাছৰ ৰেচিপি, আৰি মাছৰ ৰেচিপি। ফ্ৰেণ্ডছসকল আহক তেতিয়াহ'লে এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া লৈছোঁ ফ্ৰাই কৰি লোৱা আৰি মাছৰ পিচ। ফ্ৰাই কৰি লোৱাটো দেখুৱাবলৈ নহ'ল যিহেতু সকলোৱে জানেই। এয়া কাটি লোৱা পিঁয়াজ, এয়া কাটি লোৱা কেঁচা জলকীয়া, এয়া সৰিয়হৰ পেষ্ট। সৰিয়হ পিছোৱা নেদেখুৱালোঁ যিহেতু সকলোৱে জানেই। মিক্সিত এনেদৰে সৰিয়হখিনি পিচি ল'ব আৰু এয়া কাজু বাদামৰ পেষ্ট। কাজু বাদামখিনিও এনেদৰে মিক্সিত পিচি ল'ব। মই মিক্সিত পিচি লৈছোঁ, আপোনালোকে পটাতো পিচিব পাৰে। এয়া কাটি লোৱা বিলাহী, এয়া কাটি লোৱা ধনিয়া আৰু আদা নহৰু পেষ্ট লৈছোঁ। অলৰেডি মই কেৰাহীত তেলখিনি দি থৈছিলোঁ, এতিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি অলপ ভাজি লৈছোঁ। এতিয়া পিঁয়াজখিনি এনেদৰে অলপ ভাজি থাকিব, ৰঙা হ'বলৈ দিব অলপ। এতিয়া পিঁয়াজখিনিৰ লগতে বিলাহীখিনিও দি দিছোঁ। এনেদৰে অলপ ভাজি থাকিব, সিজিবলৈ দিব অলপ। এতিয়া নিমখ অলপ এড কৰি দিছোঁ, আপোনালোকে জোখ অনুসৰি নিমখটো দিব। এতিয়া দিছোঁ সৰিয়হ আৰু বাদাম পেষ্টখিনি। এতিয়া সৰিয়হ আৰু বাদামৰ পেষ্টখিনি অলপ দেৰি ভাজি ল'ম। এনেদৰে ভাজি থাকিব বাদামৰ আৰু সৰিয়হ পেষ্টখিনি ভালকৈ মিহলি নোহোৱালৈকে। এতিয়া অলপ পানী এড কৰি দিছোঁ জ্বলি নাযাবলৈ পেষ্টখিনি। এতিয়া এইখিনি ভাজি হৈ গৈছে। এতিয়া এড কৰিছোঁ গৰম পানী। পানী বেছি নাই দিয়া কাৰণ গ্ৰেভি টাইপ কৰিম। এতিয়া দি দিছোঁ মাছৰ পিচকেইটা। মাছৰ পিচকেইটা দিয়াৰ পিছত অলপ দেৰি ঢাকোন লগাই উতলিবলৈ দিম। এতিয়া দি দিছোঁ কাটি লোৱা কেঁচা জলকীয়া কেইটা। এতিয়া ঢাকোনখন আঁতৰাই অলপ দেৰি এনেদৰে উতলিবলৈ দিছোঁ। এয়া চাওক এতিয়া ফাইনেলি আৰি মাছৰ জোল হৈ গ'ল। এতিয়া এড কৰি দিছোঁ কাটি লোৱা ধনিয়াখিনি। আপোনালোকে এনেদৰে বনাই খাই চাবচোন, বহুত টেষ্টি হয়। হেল্ল' গাইজ, ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে? যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ আহি আছোঁ নতুন এটা ৰেচিপি লৈ। বাই বাই।